মজা এলবামটো আপোনালোকে চাব ভাইটৰ চেনেলটোত মই লিংকটো দি দিম মানে মোৰ মোৰ চেনেলটোৰ লিংক দি দিম পাই যাব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে ভিডিঅ'টো আপলোড কৰাৰ লগে লগে সন্ধিয়া নামৰ যিটো এলবাম আহিছে আপলোড কৰাৰ লগে লগে যাতে আপোনালোকে ভিডিঅ'টো চাব পাৰে তো ছাপোৰ্ট কৰিব ল'ৰাটোক আমিতো সৰু সুৰাই তো ছাপোৰ্ট কৰি যাব আপোনালোকে ছাপোৰ্ট কৰিলেতো আমি অলপ ছাপোৰ্টটো মেইন আৰু ছাপোৰ্ট মেইন তো আমি এতিয়া গৈ আপোনাক একেবাৰে শ্বুটিঙৰ জেগাত লগ পাম এতিয়ালৈকে বাই বাই তো ফাৰ্ষ্ট এতিয়া আমি আহি গ'লোঁ শ্বুটিঙৰ জেগাত তো আমাৰ ভাই সপোনত থকা এই কি বোলে ৰংমনত থকা আমাৰ ভাই এয়া আমি চব আহি গ'লোঁ ৰ'বা মোৰ চেনেলটো চাবা ভাল লাগিলে ডিছক্ৰিপশ্যনত বা ফাৰ্ষ্ট কমেণ্টত লিংক পাই যাবা তো ছাবস্ক্ৰাইব কৰি দিবা আৰু তেতিয়া ছাবস্ক্ৰাইব কৰি থ'লে তুমি ভিডিঅ' আপলোড কৰাৰ লগে লগে পাই যাবা নটিফিকেশ্যন আহি যাব ক্লিক কৰিবা ভিডিঅ' চাবা ছাপোৰ্ট কৰিবা ভাইটোক ছাপোৰ্ট কৰি থাকিবা নতুনকৈ আগবাঢ়িছে আমাৰ ভাইটো তো আগুৱাই নিয়ক তো এতিয়া আমি ঠিক আছে আৰু অলপ পিছত লগ পাম চাব এই ভিডিঅ'টো চাব ব্লগটো চাব ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব আৰু যিটো বেল আইকনটো দবাই দিব আৰু ঘণ্টাটো দবাই দিব তাৰপিছত মই দুজনমানৰ চেনেলটো মোৰ কমেণ্টত দি দিম তো চবেই গৈ ছাবস্ক্ৰাইবটো কৰি থ'ব এয়া পুৰা একদম বিজি এয়া শ্বুটিং চলি আছে হাই কৈ দিয়া তোমাৰে ব্লগ হয় তুমিয়ে কৈ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব শ্বুটিঙৰ মাজতে অলপ বিৰতি লৈতো অলপ একদম গৰম দেখিছে লগৰটোৰ ঘৰত আছোঁ অলপ দেৰি ৰৈ দিছোঁ মানে ৰ'দটো পূৰা দিছে বাহিৰত যদি চাই আপুনি পূৰা ৰ'দ একদম গোটেইগাল এতিয়া য'তে ত'তে ডেল খাই পৰি আছোঁ আৰু অলপ পিছত যাম শ্বুটিঙত আমি আমি য'তে ত'তে পৰি থকা ভালেই হৈছে বাৰু শ্বুটিং ভালেই হৈছে আপোনালোকে চাই ভালেই পাব লাইক কমেণ্ট চব কৰি দিব আৰু দেই আৰু তাৰমানে আছে মইতো লিখা নাই ক'ত কৰিবা ইয়াত
শ্বুটিঙৰ কাৰণে ডিচিশ্যন চলি আছে ইয়াত বিকি ভাই আছে অলপ পিছত আকৌ লগ পাম দেই শ্বুটিঙৰ মাজতে অলপ চলপ হুলস্থুলো হৈ গৈছে দেই হুলস্থুল মানে কালিলেও এইবোৰ একদম মিছা কথা কৈছে মই পইচা নাই তো কালিলৈ আকৌ শ্বুটিং হ'ব কালিলৈ আকৌ শ্বুটিং হ'ব তো ভিডিঅ'টো আজি এয়া আমাৰ মেইন মানে এলবামটোৰ মুখ্য ব্যক্তিগৰাকী ব্যক্তিনি নামটো কৈ দিয়া ঋষি দাস মই প্ৰিয়ংকা আই এম পংকজ সকলোৱে চাব ভিডিঅ'টো আহি আছে আপোনালোকৰ মাজলৈ Subscribe লিংকটো দি দিব কৰিব। ইয়াতে ফাৰ্ষ্ট কমেণ্টত লিংক পাই যাব চেনেলটোৰ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চেনেলটো অল ছাবস্ক্ৰাইব নটিফিকেশ্যন বেল বজাই ৰাখিব কাৰণ আৰু ভিডিঅ' আহি আছে এনেকুৱা আপোনালোকে চাব পাব এনে আমাৰ প্ৰডিউচাৰ এজন চাওক সেইজন প্ৰডিউচাৰ দেই তেখেত গৈ পোৱাত লাগিছেগৈ প্ৰডিউচাৰে তেখেতক কি কৰিব এতিয়া বাৰু তো এতিয়া ধেমালি বহুত হ'ল তো ভিডিঅ'টো চাব যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাপোৰ্ট লাগে তো ভিডিঅ' ভাল আহি থাকিব মোৰ মোবাইলতো এনেকুৱা ব্লগ পাই থাকিব তো আপোনালোকৰ ছাপোৰ্ট লাগে ছাপোৰ্ট কৰিব থেংক ইউ তো আমি আকৌ পিছত লগ